আজি আমি এনেকুৱা এবিধ বন দৰৱৰ বিষয়ে আলোচনা কৰিম যি আমাৰ শৰীৰৰ এনেকুৱা কিছুমান বেমাৰৰ ঔষধ আমাৰ বেমাৰ ভাল কৰিব পাৰে জানি আপোনালোক সঁচাকৈ উপকৃত হ'ব। মই এই ভিডিঅ'টিত এজোপা গছৰ সকলোখিনি বন দৰৱ আৰু ইয়াৰ যিসকলে চিনি নাপায় মই কোৱাৰ নাম কম আৰু ভিডিঅ'ত যিখিনি ফটো দেখাম সেইখিনি চায়ো যদি তেওঁলোকে চিনি নাপায় মই ইয়াৰ বৰ্ণনা দিম। গতিকে এজোপা চিনি পোৱাত একদমেই সহজ কৰি দিম আপোনালোকক আৰু ইয়াৰ ইমানেই উপকাৰী গুণ আছে যে আপুনি জানি আচৰিত হ'ব। এতিয়া আহক আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। এইজোপা বন ঔষধৰ নাম কি আৰু ইয়াৰ উপকাৰী গুণবোৰ কি তাৰ বিষয়ে খৰচি মাৰি জানো আহক। এইজোপা ঔষধি গছৰ নাম হৈছে অশোক। এই অশোক ফুল এবিধ মজলীয়া জোপোহা জাতীয় গছ। সাধাৰণতে মানুহে এই ফুল ঘৰৰ সন্মুখত বাগিচাত ৰোপণ কৰা দেখা যায়। দেখিবলৈ ধুনীয়া জোপোহা ফুলবোৰ ৰঙা থোপা বান্ধি বান্ধি ফুলি জকমকীয়া হৈ থাকে। ইয়াৰ পাতবোৰ এক পক্ষকাৰ যৌগিক মাখি পাত থাকে। ফুলৰ পাতৰ কক্ষত কঠুৱা অংশৰ পৰা ওলায়। ফুলৰ ঠাৰি ৰঙা পাহি নাই। ফুল চেইজাতীয় শিৰাযুক্ত ক'লা দুয়োমূৰ সৰু হৈ যায়। ফুলৰ ভিতৰত বীজ থাকে। ইয়াৰ বিভিন্ন নাম হেমপুষ্প, পিণ্ডিপুষ্প, গন্ধপুষ্প, তাম্ৰপল্লৱ, কাংকলি, বন্দলু ইত্যাদি। আমাৰ ইয়াত যথেষ্ট নামেৰে ইয়াক জনা যায়। আমাৰ ইয়াত অশোক বুলিয়েই জনা যায়। অসমৰ সকলো ঠাইতে এই ফুলৰ গছ পোৱা যায়। দৰৱত ইয়াৰ ছাল, বীজ, শিপা আৰু ফুল ব্যৱহাৰ কৰা হয়। সোৱাদত ই তিতা কেঁহা ৰস বিশিষ্ট। ইয়াৰ মাত্ৰা আমি ঔষধত ব্যৱহাৰ কৰিব লাগে মাত্ৰ 2 চামুচৰ পৰা 4 চামুচ আৰু শুকান গুড়ি 2 গ্ৰামৰ পৰা 8 গ্ৰামলৈকে আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াক কি ৰোগত আমি ব্যৱহাৰ কৰিব পাৰোঁ জানো আহকচোন। ইয়াক আমি ঋতুদোষ, বগাস্ৰাৱ, গৰ্ভাশয়ৰ দোষ, বুকুৰ ধপধপনি, ছালৰ উজ্জ্বলতা কমি গ'লে, কীট পতংগই দংশন কৰিলে, হৃদৰোগ, ঋতুবন্ধ, বহুমূত্ৰ, ত্ৰিদোষ, কৃমি, তৃষ্ণাদা, পেট ফুলা, পেটৰ বিষ, ৰাজধিক্য, কঁকালৰ বিষ, জৰায়ুৰ দোষ, গুল্ম ৰোগ, পাথৰী ৰোগ, ৰক্তপ্ৰদৰ আদি বেমাৰৰ ই এক অমৃতস্বৰূপ ঔষধ। এতিয়া আমি জানো আহক এই যে মই কৈ গ'লোঁ বেমাৰ সোপাৰ নাম, সেই বেমাৰখিনিত আমি এই দৰৱ কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ। 1 নম্বৰতে তিৰোতা বা ছোৱালীৰ ঋতুদোষত আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ। ঋতুৰ সময়ত তলপেটৰ বিষ বা পেচাব কম হ'লে ইয়াৰ ছালৰ গুড়ি 5 গ্ৰাম চেঁচা পানীৰে খালে ৰোগ উপশম হয়। আপুনি ছাল কাটি আনি তাৰ সৰু সৰু টুকুৰা কৰি ৰ'দত শুকুৱাই ল'ব। তাৰপিছত মুৰমুৰীয়াকৈ শুকুৱাই আপুনি মিক্সিৰ সহায়ত পিচি তাৰ ফাইন পাউডাৰ বনাই ল'ব আৰু এটা বতাহ সোমাব নোৱাৰা বৈয়ামত ভৰাই ৰাখিব। তাৰ পাছত তাৰ পৰা আপুনি যেতিয়া অসুবিধা হওঁতে তলপেটৰ বিষ হয় সেই বিষত আপুনি ইয়াৰ 5 গ্ৰাম জোখাৰে গুড়ি ল'ব পাউডাৰ। তাৰ পাছত এগিলাচ চেঁচা পানীত মিহলাব। গৰম পানী নহ'লেও হ'ব বা কুহুমীয়া গৰম পানী নহ'লেও হ'ব, খালি চেঁচা পানীত মিহলাই সেই পানীগিলাচ আপুনি ৰাতিপুৱা খালী পেটতে খাই দিব আৰু পিছবেলাও খাব। এনেকৈ দিনে 2 বাৰকৈ আপুনি বিষ ভাল নোহোৱা পৰ্যন্ত খাব। তাৰ পাছত এনেদৰে আপুনি যেতিয়াই অসুবিধা হয় তেতিয়াই যেতিয়া দৰৱটো খাবলৈ ল'ব তেতিয়া আপোনাৰ তলপেটৰ যি বিষ হোৱা সমস্যা সেয়া একেবাৰে নোহোৱা হৈ যায়। 2 নম্বৰতে বগাস্ৰাৱত ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি। গা গছৰ ছালৰ ৰস 3 চামুচ পানী আৰু গাখীৰেৰে পগাই কেইদিনমান খালেই এই বগাস্ৰাৱ যি শ্বেতপদৰ দোষ সেই বেমাৰ একেবাৰে নিৰাময় হয়। 3 নম্বৰতে গৰ্ভাশয়ৰ দোষত ইয়াক আপুনি দৰৱ হিচাপে ব্যৱহাৰ কৰি সুফল পাব পাৰে। ইয়াৰ ছালৰ যি ৰস সেইখিনি অকণমান গৰমাই 3 চামুচমান নিয়মীয়াকৈ গাখীৰেৰে পাক কৰিব লাগে। ইয়াৰ 3 চামুচ আপুনি কেঁচা ৰস ল'লে আৰু গাখীৰৰ লগত পগাই দিনে 2 বাৰকৈ খালে তিৰোতা গৰ্ভাশয়ৰ সকলো দোষ নাইকিয়া হয়। কমচে কম আপুনি 21 দিনমান ব্যৱহাৰ কৰিব লাগিব।
4 নম্বৰতে বুকুৰ ধপধপনিত আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। বহুতৰে বুকুৰ ধপধপনি হোৱা সমস্যাই দেখা দিয়ে। বহুতে কমেণ্টতো কৈছে মৃত সন্তান প্ৰসৱ কৰাৰ ক্ষেত্ৰত ইয়াৰ ছালৰ কাঠ 3 চামুচ পানীৰে দিনে 2 বাৰকৈ খালে বুকুৰ ধপধপনি নাইকিয়া হয়। গাখীৰৰ লগত খালে স্বাস্থ্যও ভাল হয়। আৰু যিসকলৰ এনেই বুকুৰ ধপধপনি বেছি হয়, অকণমান কথাতে বুকু ধপধপায়, তেওঁলোকেও ইয়াৰ ৰস এনেদৰে ব্যৱহাৰ কৰি সুফল পাব পাৰে। 5 নম্বৰতে শৰীৰৰ ছাল যেতিয়া অনুজ্জ্বল হৈ পৰে, ৰুক্ষ হৈ পৰে, তাৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ গুটি লাগিব। ইয়াৰ কাৰণে ইয়াৰ গুটি মিহিকৈ পিচি ল'ব, পেষ্ট আকাৰত বনাই ল'ব আৰু সেইখিনি আপোনাৰ ছালত লগাব, মুখত লগাব, কমচে কম 10 মিনিট থাকিবলৈ দিব। তাৰপিছত পৰিষ্কাৰ পানীৰে ধুই পেলাব। সপ্তাহত 3 দিনকৈ আপুনি এমাহমান ব্যৱহাৰ কৰক। আপোনাৰ ছাল কেনেদৰে উজ্জ্বল হৈ পৰিছে দেখি আপুনি নিজেই আচৰিত হৈ যাব। 6 নম্বৰতে কীট পতংগই কামুৰিলে ইয়াক আপুনি কেনেদৰে ব্যৱহাৰ কৰিব। ছালৰ আপুনি অলপ ছাল ছিঙি আনি সেইখিনি পিচি তাৰ ৰস উলিয়াই অকণমান গৰম কৰি কামোৰা ঠাইত লগাব লাগে। যিখিনি ঠাইত আপোনাক কীট পতংগই কামুৰিছিল তাত লগাব। বিষ হ'লে বিষ একেবাৰে নাইকিয়া হৈ যাব আৰু যদি তাৰ কিবা আপোনাৰ অপকাৰ হোৱা সম্ভাৱনা আগলৈ থাকে সেইখিনিও একেবাৰে নোহোৱা হ'ব। 7 নম্বৰতে হৃদৰোগত আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ছাল গৰম পানীত 12 ঘণ্টা তিয়াই ৰাখিব লাগে। সেই পানী আপুনি খাব লাগিব। তেতিয়া আপোনাৰ হৃদৰোগৰ যিমানখিনি সমস্যা আছে সেয়া একেবাৰে নোহোৱা হৈ যাব। তিৰোতাৰ ঋতু বন্ধ হ'লে ইয়াক ব্যৱহাৰ কৰিব পাৰি। নিৰ্দিষ্ট এটা টাইমলৈকে আমাৰ তিৰোতাসকলৰ ঋতুস্ৰাৱ হোৱাৰ সময় বা নিয়ম, সেই নিয়ম যদি অকাৰণতে আপোনাৰ মাজতে বন্ধ হৈ যায়, সেই ঋতু বন্ধ হোৱা সমস্যা দূৰ কৰিবলৈ আপুনি এই দৰৱ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ছাল আপুনি কাটি আনি পিচি তাৰ 5-6 চামুচমান ৰস উলিয়াই ল'ব। সেই ৰস আপুনি অকণমান গৰম কৰিব আৰু দিনে 2 বাৰকৈ খাব। দিনে 2 বাৰকৈ কমচে কম এসপ্তাহমান খাবচোন। আপোনাৰ ঋতু বন্ধ হোৱা সমস্যা একেবাৰে ভাল হৈ যাব। বহুমূত্ৰ ৰোগতো ইয়াক ব্যৱহাৰ কৰি সুফল পোৱা যায়। ইয়াৰ শুকান ফলৰ গুড়ি 5 গ্ৰাম পানীৰ লগত দিনে 2 বাৰকৈ খালে বহুমূত্ৰ ৰোগ অলপ হ'লেও আৰোগ্য হৈ থাকে। ত্ৰিদোষত ইয়াৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ শিপা আনিব লাগিব, আনি পিচি তাৰ ৰস উলিয়াই অকণমান গৰম কৰি ঠাণ্ডা হ'লেই তাত মৌ মিহলাই দিনে 2 বাৰকৈ খালে ত্ৰিদোষ নাশ হয়। কিমি পেলুৰ সমস্যাটো আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফুলৰ ৰস 2 চামুচ দিনে এবাৰকৈ 3 দিনমান খালেই কিমি ৰোগ একেবাৰেই নাইকিয়া হৈ যায়। তৃষ্ণা বেমাৰত ইয়াক আপুনি ব্যৱহাৰ কৰিব পাৰে। ফুলৰ ৰস অথবা ছালৰ ৰস 3 চামুচ দিনে 2 বাৰকৈ খালেই তৃষ্ণা দূৰ হয়, লগতে শৰীৰৰ বিষো নাইকিয়া হয়। পেট ফুলা বেমাৰতো আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। বিভিন্ন কাৰণত গেছ হ'লেই হওক বা অখাদ্য খোৱাৰ ফলতেই হওক, যিকোনো কাৰণতে নহওক কিয় কেতিয়াবা আমাৰ পেট ফুলে। এই পেট ফুলা সমস্যাত আপুনি ইয়াৰ ছালৰ ৰস 3 চামুচকৈ দিনে 2 বাৰ খালেই পেট ফুলা বেমাৰ একেবাৰে নাইকিয়া হয়। পেট ফুলোতে যি বিষ হয় সেয়াও নাইকিয়া হয় আৰু ৰজোদোষজনিত কাৰণতো যদি পেট বিষ হয় সেয়াও একেবাৰে নাইকিয়া হৈ যায়। কঁকালৰ বিষতো আপুনি ইয়াক দৰৱ হিচাপে ব্যৱহাৰ কৰি সুফল পাব পাৰে। ছালৰ ৰস 3 চামুচ দিনে 2 বাৰকৈ খালে যদি আপোনাৰ কঁকালৰ বিষ আছে সেয়াও ভাল হয়। কেতিয়াবা আমাৰ কঁকাল বিষ অসুবিধা হোৱাৰ আগে বা অসুবিধা হোৱাৰ পিছতেই প্ৰচণ্ড কঁকালৰ বিষ হয়। তেনেকুৱা সমস্যাটো আপুনি ছালৰ ৰস 3 চামুচ ব্যৱহাৰ কৰি এই বিষৰ পৰা উপশম পাব পাৰে। জৰায়ুৰ দোষতো আপুনি ইয়াক ঔষধ হিচাপে ব্যৱহাৰ কৰি উপকাৰ লাভ কৰিব পাৰে। ইয়াৰ কাঠ নিয়মিত ৰূপে খালে জৰায়ুৰ দোষ নাইকিয়া হয়। অথবা শিপাৰ ছাল এচামুচ গৰু গাখীৰ 200 গ্ৰামৰ লগত মিহলাই যদি আপুনি দিনে এবাৰকৈ এসপ্তাহমান খায় তেতিয়াহ'লে আপোনাৰ সেই সমস্যা একেবাৰে নাইকিয়া হৈ যায়। পাথৰী ৰোগতো আপুনি অশোক ফুলৰ গুটি ব্যৱহাৰ কৰি সুফল পাব পাৰে। অশোকৰ গুটিৰ গুড়ি পানীৰে খালে প্ৰস্ৰাৱ খোলচা হয় আৰু পাথৰী ৰোগ একেবাৰে পেচাবৰ দ্বাৰা ওলাই যায়। ৰক্তদোষত অশোকৰ ছাল খুন্দি ৰস 2 চামুচকৈ মৌৰ লগত দিনে 2 বাৰকৈ খালে
তেজ চাফা কৰে আৰু তেজৰ পৰা হ'ব পৰা বিভিন্ন ৰোগৰ পৰাও আপোনাক হাত সৰাই ৰাখে। দেখিলেনে এই অশোক গছৰ কিমান ঔষধি গুণ আছে। এইখিনিহে আমি জনা আৰু বা নজনা কত কিমান আছে। মোৰ বাহিৰেও ইয়াৰ বিষয়ে জনা চাগে কত কিমানে ইয়াৰ আন বেমাৰৰ ঔষধো জানে। গতিকে এনেকুৱা এজোপা উপকাৰী ঔষধি গছ আপোনাৰ ঘৰখনত থকাটো বাৰু কিমান প্ৰয়োজন বুলি ভাবে। মই ভাবোঁ সকলোৰে নিশ্চয় খুবেই প্ৰয়োজন হ'ব। আপোনালোকে এনেকুৱা এজোপা গছ আপোনাৰ ঘৰখনতো ৰাখিবলৈ যত্ন কৰিব। গুটিৰ পৰাই হওক বা ডাল পচাই হওক, ইয়াক আপুনি বিভিন্ন ধৰণেৰে আপোনাৰ বাৰীত সংৰক্ষণ কৰি ৰাখিব পাৰে। মই আশা কৰিছোঁ যিখিনি তথ্য মই এইজোপা গছৰ ঔষধৰ বিষয়ে দিলোঁ সেইখিনি জানি আপোনালোক নিশ্চয় উপকৃত হ'ব। উপকৃত হোৱাৰ লগতে ভালো লাগিছে নিশ্চয়। যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ। নমস্কাৰ।